আহক আজি আমি ফটো এডিটিং শিকোঁ। 4K আৰু আপোনাৰ 8K ফটো এডিটিং আমি শিকিম। আপুনি যিমানেই জুম কৰক ফটো কিন্তু নাফাটে, আৰু আপোনাৰ যিমানেই বেয়া ফটো আছে এবাৰ কমচে কম মোৰ ভিডিঅ'টো চাই যেনেকৈ মই শিকাম চেম তেনেকৈ আপুনি গৈ এটা ফটো এডিটিং কৰি চাওক। আপুনি সঁচাকৈ আপুনি যে মানে আপোনাৰ মনত একদম ভালেই লাগিব যে ইমান ধুনীয়াকৈ মানে ফটো এডিটিং হয়, মই কেতিয়াও ভবা নাছিলোঁ। তা আহক আমি ভিডিঅ'টো সম্পূৰ্ণ চাই আপুনি শিকি লওঁ যে আপুনি শিকক মানে কি ধৰণে আমি এডিটিং কৰোঁ। সেইমতে আপোনাৰ মোবাইলটোত গৈ আপুনি এডিট কৰি পেলাই এডিটিংটো শিকক। আপোনাৰো কামত লাগিব, আৰু যদি আপোনাৰ ওচৰত কোনোবা আহে তেওঁলোককো আপুনি শিকাই দিব পাৰিব। আহক আমি শিকি লওঁ। ফটো এডিটিঙৰ বাবে আপোনাৰ দুটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। আহক আপোনাৰ প্লে ষ্ট'ৰত, আৰু তাত গৈ পেলাই চাৰ্চ কৰক। প্ৰথম আপোনাৰ এপ্লিকেশ্যনটো চাৰ্চ কৰিব ৰিমিনি মই ইয়াত চাৰ্চ কৰিলোঁ। ইয়াত আপুনি চাৰ্চ কৰক ৰিমিনি। চাৰ্চ কৰাৰ পিছত ইয়াত ইনষ্টল বুলি দেখাইছে, ইয়াত আপুনি ইয়াত ইনষ্টল বটনটো ক্লিক কৰক আৰু ইনষ্টল কৰি লওক। ইনষ্টল কৰাৰ পিছত চাওক ইয়াত একচেপ্ট অল এণ্ড কণ্টিনিউ বুলি এটা অপশ্যন আহিব, এইটো আপুনি ক্লিক কৰক। তাৰপিছত আপোনাৰ চাওক কণ্টিনিউ বটম আহিব, কণ্টিনিউ বটমত আপুনি এটা ক্লিক কৰিব। কণ্টিনিউ বটমৰ ক্লিক কৰাৰ পিছত আপোনাৰ গেট ষ্টাৰ্ট এটা অপশ্যন আহিব, আপুনি গেট ষ্টাৰ্টত আপুনি এটা ক্লিক কৰিব। এতিয়া ৰাইট ছাইডত চাওক আপোনাৰ ইয়াত এটা চিন আছে, এই চিনটোত আপুনি এটা ক্লিক কৰক। ইয়াত ক্লিক কৰাৰ পিছত ৰাইট ছাইডৰ ওপৰত ক্ৰছ বুটামটো টেপ দিয়ক। এড আহিলে আপোনালোকে চাব। তাৰপিছত ওপৰত চাওক কণ্টিনিউ টু এপ বুলি লিখা আছে, তাত এটা টেপ দিয়ক। কণ্টিনিউ টু এপ এইটোত ক্লিক কৰাৰ পিছত চাওক আৰু এটা অপশ্যন আহিছে গিভ একচেছ টু ফটো। আপোনালোকে ইয়াত এটা ক্লিক কৰক। ইয়াত টেপ কৰাৰ পিছত এতিয়া আপোনাৰ ফটো গেলাৰীখন আপুনি চিলেক্ট কৰি লওক। মই চিলেক্ট কৰি ল'লোঁ। তাৰপিছত আপুনি ফটো বাছনি কৰি লওক। এইটো মই ফটো বাছনি কৰিলোঁ, আৰু এই ফটোটো আপোনাৰ বাছনি কৰাৰ লগে লগে আপোনাৰ স্ক্ৰীণত এনেদৰে আহিব। ইয়াত ইনহেন্স বুলি লিখা আছে, ইয়াত আপুনি টেপ কৰক। টেপ কৰাৰ পিছতে আপোনাক এটা এড আহিব, আপুনি সেই এডটো সম্পূৰ্ণ চাব। আপুনি সম্পূৰ্ণ নাচালে কিন্তু ফটো আপোনাৰ এইটো নহ'ব। ফটো যেতিয়া সম্পূৰ্ণ হ'ব এডটো চোৱা, তাৰপিছত চাওক ইয়াত এটা টেপ মাৰি দিয়ক। এতিয়া চাওক ফটো এডিটিং হৈ গ'ল। এইটো ছাইড আগৰ আৰু এইটো ছাইড পিছৰ। এতিয়া চাওক কিমান আপোনাৰ আগৰ ফটোটো কিমান ক'লা আছিল, আৰু এতিয়া আপোনাৰ এডিট কৰাৰ পিছত কিমান ধুনীয়া আহিছে। এতিয়া ঠিক তেনেকৈ আপোনালোকে এডিট কৰিব পাৰে। তাৰপিছত ওপৰত চাওক ছেভ বটম আহিছে, তাত এটা টেপ কৰিব। টেপ কৰাৰ সময়তে এড আহিব, এডটো চাই ল'ব। তাৰপিছত আপোনাৰ ভিডিঅ'টো আপোনাৰ ফটোটো সম্পূৰ্ণ ছেভ হৈ যাব।